নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাম তোমালোকক কোভিড-19 ভেকচিন চাৰ্টিফিকেট অৰ্থাৎ কৰোনা ভাইৰাছ ভেকচিন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব। পোনপ্ৰথমে যাব লাগিব ক্ৰম ব্ৰাউজাৰলৈ। ক্ৰম ব্ৰাউজাৰ অন হোৱাৰ লগে লগে চাৰ্চ কৰি দিব লাগিব www.coin.gov.in www.coin.gov.in এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে এখন পেজ খোল খাই যাব। মোৰ ইয়াত এনেকৈ এখন পেজ খোল খাই গৈছে। পেজখন খোল খাই যোৱাৰ লগে লগে ডাউনলোড চাৰ্টিফিকেট বুলি ওলাই যাব। মই ডাউনলোড চাৰ্টিফিকেট ক্লিক কৰি দিছোঁ। ডাউনলোড চাৰ্টিফিকেট ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰ ইউৰ মোবাইল নম্বৰ, ভেকচিন লওঁতে যোনটো নম্বৰ দিয়া হৈছিল সেই নম্বৰটো ইয়াত ইণ্টাৰ কৰিব লাগিব। মই এণ্টাৰ কৰিছোঁ গেট OTP। গেট OTP ক্লিক কৰি দিয়াৰ লগে এটা OTP যাব এই নম্বৰটোত, যোনটো নম্বৰ দিয়া হৈছিলে। সেই নম্বৰটো মই ইয়াত OTPটো ইয়াত বহাই দিছোঁ 686805 598। এইটো ভেৰিফাই এণ্ড প্ৰচেছ ক্লিক কৰি দিব লাগিব। তাৰপৰা OTPটো মৰাৰ পিছত OTP মৰাৰ পিছত এনেকৈ এখন আকৌ পেজ খোল খাই যাব। যাৰ নাম চাৰ্টিফিকেট হোল্ডাৰ নাম ওলাই যাব। ইয়াত ওলাই গৈছে মমি দাস। তাৰপিছত এই চাৰ্টিফিকেটত ক্লিক কৰিব লাগিব। এই চাৰ্টিফিকেটত ক্লিক কৰিব লাগিব এনেকৈ। চাৰ্টিফিকেটত ক্লিক কৰি দিছোঁ। চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে এনেকৈ ডাউনলোড বুলি ওলাই যাব। ডাউনলোডত ক্লিক কৰি দিলোঁ। অলৰেডি ডাউনলোড হৈ গ'ল মোৰ ভেকচিন চাৰ্টিফিকেট। এতিয়া ডাউনলোড হ'ল নাই কেনেকৈ চাব। ডাউনলোড অলৰেডি হৈ গৈছে মোৰ ইয়াত। প্ৰথমে ফাইলত যাব লাগিব। ফাইলত যোৱাৰ লগে লগে ইয়াত ডাউনলোডত ওলাই যাব। ডাউনলোডত এইখন এনেকৈ আহি গ'ল। এইখন অলৰেডি ডাউনলোড হৈ গ'ল, চাই ল'ব পাৰে। মমি দাস অলৰেডি কৰোনা ভেকচিন চাৰ্টিফিকেট ডাউনলোড হ'লে এখন কম্পিউটাৰ দোকানত গৈ পিনি প্ৰিণ্ট কৰি ল'ব পৰা হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিলে বেল আইকনটো প্ৰেছ কৰি থ'ব।